হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই আপোনালোকৰ বহুত ধুনীয়া ভালেই আছোঁ আৰু আজি হৈছে মাঘৰ 1 তাৰিখ আৰু মাঘৰ 1 তাৰিখত আপোনালোকক বিহুৰ শুভেচ্ছা জনালোঁ আৰু দুটাৰ ভিডিঅ' আছে আপোনালোকক দিবৰ কাৰণে বিহুৰ যোগাৰ কৰি ভিডিঅ' দিবা টাইম পোৱা নাই আৰু এইফালে ইমান ঠাণ্ডা গাইজ ভিতৰত গা পা ধুই আহি মা দেউতা সেৱা কৰিলোঁ, তাৰপিছত মন্দিৰত সেৱা কৰিলোঁ আৰু এতিয়া ভিডিঅ'টো আপোনাৰ আৰম্ভ কৰি আপোনালোকক দেখাব বিচাৰিছোঁ আৰু দিনটো কেনেকৈ কটাওঁ কি কৰোঁ আৰু ভিতৰত আজি বুলি ভাবিছিলোঁ যে আজি চুৱেটাৰ পিন্ধি নাথাকোঁ দিনত কিন্তু নাই, উপায় নাই, ঘৰত যিহে ঠাণ্ডা আমাৰ আৰু ইফালে ৰ'দত অনাংমান ওলাই আহিছে আৰু ভিতৰত মায়ে কিবা কাম কৰিছে ইফালে আৰু মন্দিৰত এতিয়া আমাৰ ঘৰত মন্দিৰত ঠগি দিব আৰু তাৰ কাৰণে মায়ে অলপমান যোগাৰ কৰিছে আৰু আমাৰ ফুলেই ধুনীয়াকৈ ফুলিছে এইবাৰেই অলপমান কমকৈ ফুলিছে বাৰু, যোৱাবাৰ বহুত ধুনীয়াকৈ বহুত ফুলিছিল মাৰ ফুল, এইবাৰ অলপ কমকৈ ফুলি আছে আৰু ইফালে আমাৰ মন্দিৰত এনেকৈ ফুল নি কিনে মন্দিৰত দিয়া পৰে কিন্তু এই ফুলখিনি আজি দিয়া ফুলখিনি শুকাই নাযায় না কালিক লগি, সেই ফুলখিনি মন্দিৰৰ পৰা আনি মাৰিবলৈ পেলাই দিব বেয়া লাগে, তাৰ কাৰণে এইফালে সেই তাতে পেলাই দিব বেয়া লাগে আৰু মায়ে আনি ইয়াতে ধুনীয়াকৈ লগাই থৈ দিয়ে ফুলখিনি, লগত ফুল আছে চাগে এইটো এটা লগাই থৈ দিছিল, ধুনীয়াকৈ ফুলি আছে আৰু বহুত আমাৰ কি যোগাৰ কৰিছে সেয়া আপোনালোকক দেখাম, গতিকে আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক আৰু কিনো যোগাৰ কৰিছোঁ বিহু বুলি আপোনালোকে চাওক। এইফালে শুকনা পিঠা, এইফালে ভাজা লাড়ু, এইফালে নাৰিকলৰ লাড়ু কাৰে, তাৰপিছত এইফালে মালপোৱা বনাইছিল বৰাৰে আৰু মিঠাই দি যি বনায় তেল পিঠা বুলি কয়, তেল পিঠা আমাৰ সেনেকৈ নবনায়, আমাৰ এই মালপোৱা বনায়, আমি তেল পিঠাৰ মিঠাই দি বনোৱাটো বেছি ভাল নাপাওঁ আৰু সেইকাৰণে নাখাওঁ, যিহেতু সেইটো নবনায় আৰু সেইকাৰণে মালপোৱা বনাইছে আৰু এইফালে কাৰে মই আপোনালোক আৰু দেখাই আছোঁ এয়াই ধুনীয়াকৈ দেখাই দিলোঁ এয়া আৰু এইফালে কাৰে বনাইছে এয়া কাৰে আৰু বেলেগতো আছে বাৰু, এইফালে ভাজা লাড়ু আছে আৰু ইয়াতে কিবা কিবি তিলৰ পিঠা এনেকৈ কিবা কিবি আছে, ইয়াতে মালপোৱাখিনি আছে, সেয়া মালপোৱা এইফালে নাৰিকলৰ পিঠা চাগে, এইফালে তিলৰ পিঠা, তাত নাৰিকলৰ পিঠা আছে, নাৰিকলৰ লাড়ু, এইফালে এয়া দৈ, ইয়াতে আছে আধা বস্তা পুৰা চিৰা আছে, মাঘৰ মাহটো গোটেই শেষ হ'ব আৰু ইয়াতে গোটেই চিৰা আছে আৰু সান্দহ আছে ৰ'ব, এইফালে ইয়াতে কাঢ়ি থৈ দিছে আৰু ইফালে সান্দহ পুৰা একধমা, অলপমান কম বাৰু একধমা সান্দহ এইখিনিয়ে বনাইছে, তথাপিও মই বিহুৰ এইবিলাক যোগাৰ খাই ভাল নাপাওঁ, অকল মালপোৱা খাই ভাল পাওঁ বাৰু আৰু কাৰৈখিনি খাই ভাল পাওঁ, বাকী একো ভাল নাপাওঁ, তথাপিও যোগাৰ কৰিছে মাহঁতে ভালকৈ খায় আৰু এইখিনি আপোনালোক দেখালোঁ আৰু দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু এতিয়া আমাৰ খুৰীমাক খুৰা সিহঁতক সেৱা কৰি আহোঁ আৰু সেৱা কৰি আহি আৰু দেখাই আছোঁ দিয়ক, চাই থাকক ভিডিঅ'টো শেষলৈকে। আমাৰ মই মন্দিৰত ঠগি দিছিল, ঠগি ভাঙিলে আৰু খাই আছোঁ আৰু মই কি আৰম্ভণিতে দেখাওঁ কিন্তু ঠগি ভাঙা টাইমত বা সেৱা কৰাৰ টাইমত মই মোবাইলটো ল'ব টাইম নাপাওঁ হৈ যাওঁ আৰু তাৰ কাৰণে ভিডিঅ' কৰা নহ'ল আৰু এইফালে মায়ে চাহ খাব লৈছে চগি ভাঙি আৰু মই এইফালে এয়া গাজি খাই আছোঁ আৰু এতিয়া খুৰী মাৰ ঘৰত যাওঁ গাজি খাবলৈ, সেৱা কৰি আহিলোঁ আৰু এতিয়া গাজি খাব যাম আৰু প্ৰসাদ চসাদ খাই আহিলোঁ আৰু আমাৰ এতিয়া আহিছে দুটা ভাগিন আহিছে, বাইদেউ ভিনদেউ আৰু মাতো পুতু দুটাই আহিছে আৰু বাহিৰত বহি আছে আৰু এতিয়া তাহাক কিবা খাবলৈ দিওঁ আৰু বিহুৰ দৈ চিৰা কিবা কিবি খাবলৈ দিওঁ আৰু দেখাই আছে ৰ'ব আমাৰ বাবুক আৰু মাতুক পুতেলাক দেখাই আছে চাওক। এয়া এইফালে আমাৰ আপোন মানুহবোৰ আহি গৈছে, এইফালে মাতো ভিনদেউ বাইদেউ আৰু পুতু গোটেইকেইটাই আহি গৈছে, পুতু ইবাকে চাওক হে নাকান্দাকে হাই দিদি হাই 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 কুতু তুই আসিন কেন কুতি এখানে ভাল দে পুতু হাহি তো দিয়া এবার হাহি তো দিয়া দুর্বল আনিছি না পুতু ও পুতু কতে বিহু খাবা আইছা, কি খাবা তুমি, কি খাবা? লালু গাখীৰ খাবা,
দেখো কি বলে আশীর্বাদ দিছা তুমি কওঁ দেখো কি কাৰ মিৰ আমাৰ মাতে মোক আশীৰ্বাদ দিছি ভাল লাগ বুলি আৰু এবাৰ পুতুক সেৱা কৰিম আমাৰ পুতু গহাইটোকে শেষ হ'লে তোমাক গোখাই হামুদি আছে বুঢ়া টোপনি মাৰিছে অলপমান পুতুৰ আমাৰ অসুখ হৈ আছে 10 টকা কিন্তু তাৰে আমাৰ পুতুৰ অসুখ হৈছে অলপমান হামুদি আছে বিহু বোলে দৈ চিৰা আমাৰ ঘৰত খাব লাগিছিল নাই ৰে পাত্তা নাখাবা ক'লে নাখালা এৰি দিলা তাইবোলে ইচ্ছা নাখাবা এতিয়া ক'ত যাবা তিবা গেছে আকৌ এতিয়া ক'ত যাবা ডাঙৰ পাৰ ঘৰত যাব মানে আমাৰ বাইদেউৰ ভাগিনাকক ভিনদেউৰ ভাগিনাকক মানে ভাগিনাকক সেৱা কৰিব যাব আৰু মোক মই যাব লগা নাই সেৱা কৰিব মোৰ দুটা ভাগিন ঘৰত আহে প্ৰত্যেকবাৰতে দুটা নাই এইটো ভাগিন প্ৰত্যেকবাৰে আৰু এইবাৰ দুটা ভাগিন হ'ল আৰু বাবু মানে প্ৰথমবাৰ মানে আমাৰ ঘৰত নিজে আহিল মই নিজে মানে যাব লগা হোৱা নাই আৰু সেৱা কৰিব পালোঁ আৰু এতিয়া মায়ে চাহ কৰি আছে দৈ চিৰা খালা পিন্ধক আৰু দেখাই আছোঁ দিয়ক মনে দেখাই আছোঁ দিয়ক দৈ চিৰা খোৱাটো দৈ চিৰা খাই আছে বহিছে কিন্তু খাই লৈ মোবাইল চাই আছে আৰু বাইদেউ খোৱা অলপ খালী বাতি তুলিছে মানে পিক পুকুই নামে মাৰি গৈছিল পুকু আছিল না অঁ পুকি সেই তোমাৰ পুকি আজি দিনটো বান্ধি থোৱা আছিল তাৰ পুকি গাতে দেহাৰ বৰ ফূৰ্তি বাইদেউ নমস্কাৰ মাতি লৈ দি আৰু এইফালে মই যাবলৈ ৰেডি হৈছে আমাৰ ৰাস্তাতে গোঁসাই ঘৰ এটা আছে তাত আজি এতিয়া মানে দুপৰীয়া ভাত খুৱাব আৰু তাত ভাত খাবলৈ যাওঁ আৰু বিহুৰ যোগাৰ মই একো লাৰু পিঠা একোৱে খোৱা নাই আৰু মই খাব নোৱাৰোঁ আচলতে এইবিলাক খাই বেছি ভালো নাপাওঁ আৰু মই অনবাৰ এনেকৈ ৰাতিপুৱা ভাতেই খাব পাৰিবাৰে খোৱা হোৱা নাই আৰু ইয়াতে ভাত খাবলৈ আহিছোঁ আৰু এইফালে ভাত খাই আছে বাৰু আৰু ইয়াৰ পিছত আমি ভাত খাম আৰু এইটো ভিডিঅ' ইমানেই আছিল আৰু নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম আজিলৈ বাই বাই ধন্যবাদ।